ক্ৰীড়া প্ৰতিভাক লৈ আন এখন বলিউড ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনেতা অজয় দেৱগন। দেশৰ অন্যতম ফুটবল পাৱাৰ হাউচ আইজল এফচিক লৈ নিৰ্মাণ হ'ব ছবিখন। ডেমফুল নয়ন নীলিমেও অভিনয় কৰিব ছবিখনত। মেৰী কমৰ পিছত এইবাৰ উত্তৰ পূবৰ আন এক ক্ৰীড়া প্ৰতিভাক লৈ নিৰ্মাণ হ'ব আন এখন বলিউড ছবি। দেশৰ নৱতম ফুটবল পাৱাৰ হাউচ আইজল এফচিক লৈ নিৰ্মাণ হ'ব এই হিন্দী ছবিখন। ইতিমধ্যে এই ছবিখনৰ বাবে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে অজয় দেৱগনৰ ঘৰুৱা প্ৰডাকশ্যনে। আইজল এফচিয়ে আই লীগৰ চেম্পিয়নৰ খিতাপ দখল কৰাত অন্যতম ভূমিকা লোৱা প্ৰশিক্ষক খালিদ জামিলৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা অজয় দেৱগনে। ইয়াৰ উপৰিও ছবিখনত আইজলৰ সফল ফুটবলাৰ কামষ্টেফেন বেৰী অথবা জয়েলৰ চৰিত্ৰত দেখা যাব অসমৰ অভিনেতা নয়ন নীলিমক। আমাৰ লগত জড়িত অজয় দেৱগন জি সি খুব বেছি ইণ্টাৰেষ্টেড ছবিখন কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা চৰিত্ৰটো মই অভিনয় কৰিম আৰু যিহেতু ফুটবলৰ ওপৰত যিহেতু ছবিখন মই নিজে এজন ফুটবলাৰ হিচাপে তাত নিজে প্ৰেজেণ্ট কৰিম। নয়ন নীলিমে এই ছবিখনৰ বাবে এজন প্ৰকৃত ফুটবলাৰ হিচাপে নিজকে উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছে কঠোৰ পৰিশ্ৰম। প্ৰায় প্ৰতিটো দিনেই ঘণ্টাৰ পিছত ঘণ্টাকৈ সময় অতিবাহিত কৰিছে জিমত। ইফালে ছবিখনক লৈ অতি উৎসাহিত হৈ পৰিছে আইজল এফচিৰ স্বত্বাধিকাৰী ৰবাৰ্ট ৰমাইং ৰয়ছে। তেখেতো খুব বেছি ইণ্টাৰেষ্টেড আৰু তেখেতক আৰু দুই তিনিটা আৰু প্ৰডাকশ্যন হাউচে এপ্ৰ'চ কৰিছে তেখেতক। গতিকে তেখেতে আমাৰ লগতে কাম কৰাৰ তেখেতে খুব বেছি আগ্ৰহী। হয়তো মেৰী কমৰ পিছতেই উত্তৰ পূব মুক্ত হৈছিল উপেক্ষাৰ অপবাদৰ পৰা। এইবাৰ আইজলে মায়ানগৰী মুম্বাইত সূচনা কৰিব ৰূপালী পৰ্দাত উত্তৰ পূবৰ স্বৰ্ণযুগৰ। কেমেৰা পাৰ্চন বিপুল কলিতাৰ সৈতে ধীৰাজ হাজৰিকা, DY365।